ভগৱানে তোমাৰ মোৰে বংশ পৰিয়ালে এতিয়া আমি আছোঁ অসমৰ জনপ্ৰিয় ছিংগাৰ ভিগু কাশ্যপৰ ঘৰত আৰু মই আছামিজ মিক্সাৰৰ ফালৰ পৰা আহি পেলাই এতিয়া ইয়াত পাইছোঁ আপোনালোকক দেখাই আছোঁ অলপ এয়া আছামিজ মিক্সাৰ অ'নাৰ এয়া আমাৰ 2.0 হেৰিয়া চিনেমাটোগ্ৰাফাৰ তেখেতে আজিলৈকে কিমানটামান ভিডিঅ' কৰিলে পলাছে 200-300 এই ভিডিঅ' এতিয়ালৈকে মানে আছামিজ মিক্সাৰত কৰিছে আৰু আগলৈও কৰি থাকিব তেনেকৈ চাই থাকক খোৱা আৰু চাহটো খোৱালে খোৱাৰ পিছত বাকীখিনি আমাৰ যিখিনি কাম যাৱতীয় কাম থাকে কৰিব লাগিব এইটো হ'ল মোৰ নিজৰ কাপ ভি এইটো কাপতে মই খাম খালি চাহ একাপ খোৱা তাৰপিছত আমি ভাত বনাম বেলেগ ধৰণৰ অলপ বিৰাট এতিয়া আমি আহিবলৈ পাইছোঁ কিটচেনত কি বনাই আছে চাওঁ আহক এয়া আজি কি বনাইছে আজি স্পেচিয়েল কি আপোনাৰ আজি স্পেচিয়েলটো হৈছে বেচেলাৰ চিকেন আমি আগতে বনাইছিলোঁ কিন্তু আজি এইটো কঢ়াই চিকেন হৈ গ'ল আজি কঢ়াই চিকেন আজি বেচেলাৰ চিকেনটো আজি নবনালোঁ তোমালোকে বইল খাই ভালো নাপাব পৰাটো হয় সেইকাৰণে আৰু ততাতৈয়াকৈ বনাবলগীয়া হ'ল হয় আজি কঢ়াই চিকেন পুৰা খুব টেষ্টি হ'ব যেন লাগিছে দেখোঁতে মানে খুব ধুনীয়া আহিছে আৰু খাবলৈও ভাল বস্তু লাগিছে দুটা বস্তু ভাল হৈ যায় আৰু ধুনীয়া এটা ভিউ আছে এইফালৰ পৰা আমি কিটচেনৰ পৰা চালে দেখা পাওঁ যিমান লৰাই থাকিব লৰাই থাকিব মোক এইখিনি দিয়া আগত মোক মাতিব দেই এইখিনি দিয়া আগত এতিয়া দাদাই বনাব চিকেনটো আমি এতিয়া অলপ আগফালে গৈ পেলাই চামগৈ খেল যিহেতু আজি চলি আছে ঘূৰি পৰিছে আৰু আমি এতিয়া চাম খেল আজি কোন জিকিব এই ভূপান আজি ইণ্ডিয়া জিকিব কিন্তু ইংলেণ্ড জিকা অলপ চান্স আছে কাৰণ ইণ্ডিয়া আজি ছেকেণ্ড টাইম বেট ধৰিছে চেছ কৰি জিকাটো ইমান ইজি নহয় মোৰ ইচ্ছা জিকিব কিন্তু হাৰিলেও ইমান বেয়া নালাগিব কাৰণ পাকিস্তান আউট হ'ব মোৰটোতো আজি জিকিবই ইণ্ডিয়া জিকিবই কিন্তু হাৰিলেও মই বেয়া নাপাওঁ আপুনি যিহেতু বিৰাট কোহলি ইমান ডাঙৰ ফেন গতিকে আজি কোন জিকিব আৰু কাক ছাপোৰ্ট কৰে প্ৰথমতে চাই দিছোঁ ৱাইড হ'ল নেকি আচ্ছা প্ৰথম কথাটো হ'ল বিৰাট কোহলি খুব ওৱান অফ দি মষ্ট গ্ৰেটেষ্ট ফেন অফ বিৰাট কোহলি চ' মই ভাবোঁ যে পাকিস্তানক মানে ছেমি ফাইনেলত আকৌ এবাৰ খুব বেয়াকৈ হাৰাব লাগে সেইটো কাৰণে আজি যদি মানে যি পৰিস্থিতিয়ে হওক ইণ্ডিয়া জিকক হাৰক ছেমি ফাইনেলটো যদি মানে ছেমি ফাইনেল বা ফাইনেল পালেতো কথাই নাই মানে যদি মানে পাকিস্তান ফাইনেল পাই যায় কাৰণ ইণ্ডিয়াটো ফাইনেল পাব সেইটো চিয়'ৰ গতিকে আৰু এবাৰ যদি আৰু অকণ বেয়াকৈ যদি হাৰাব পৰা গ'লে পাকিস্তানক খুব ভাল লাগিল গতিকে গোটেই সকলোৱে আজি আমি বিচাৰোঁ যে ইণ্ডিয়া জিকক একো নাই হাই ফ্ৰেণ্ডছ আৰু ৱেলকাম টু এছামিজ মিক্সাৰ আৰু এতিয়া মোৰ লগত আছে ষ্টাইলিছ ভিউ আহিছোঁ আজি ছাৰপ্ৰাইজ দি মই আহিলোঁ আপোনালোকে হয়তো দেখিব ছাৰপ্ৰাইজ কেনেকৈ দিছোঁ কিবা দেখিছে ভিডিঅ' আপলোড আগতে হয় আপোনালোকে দেখিব আৰু ৰিচেণ্টলি মেলবৰ্ণৰ অফিচৰ পৰা আহিলে খুব সুন্দৰ এটা ব্লগ বনাইছে আজিকালি ইউটিউবাৰ হৈ গৈছে এক্টৰ ইউটিউবাৰ আছে বাৰু খুব সুন্দৰ ইমান মন কৰিলে সেইখিনি মমেণ্ট যদি মই মানে ধৰি ৰাখি সজীৱ কৰি ৰাখিব পাৰোঁ সেইটো মোৰ কাৰণে বেছি ভাল সেইকাৰণে এইটো মানে ব্লগিংছ নহয় আৰু মই যোৱা মুহূৰ্তখিনি ধুনীয়াকৈ উপস্থাপন কৰোঁ ইফালে চলি আছে ইণ্টাৰভিউ আৰু মই এতিয়া কিটচেনত দাদাই বনাই আছে এয়া আছে আমাৰ চিকেনটো ধৰিছে অলমষ্ট আৰু এয়া আছে ফিছ আৰু অলপ পাছত আমি খাম খোৱাটো দেখা পাব ধুনীয়াকৈ গতিকে মই আকৌ আগফালে যাম চাম যে তেওঁলোকে ইণ্টাৰভিউ কৰি আছোঁ ধুনীয়া ঘৰটো বিৰাট ধুনীয়া
আলহী বৰুৱা জাহ্নু বৰুৱা আৰু ভূপেন্দ্ৰনাথ চুক মাৰ দেউতাৰ লগত বহি পেলাই মোৰ যিগৰাকী ছোৱালী বান্ধৱী তাইৰে কথা পাতিব পাৰোঁ ষ্টুডিঅ'ত অকলে বহি থাকোঁতে মই কথা পাতিব পাৰোঁ এভৰিৱে গতিকে তাত মানে কোনো ধৰণৰ মানে বিশেষ এয়া আহিল আমাৰ খাদ্য দি আছে চিকেন আৰু পূৰা ধুনীয়াকৈ বনাইছে চেণ্টটো বিৰাট ধুনীয়া আহিছে আপোনালোকে দেখিলেও গম পাব যে কিন্তু আপোনালোকে দেখিলেও যে আপোনালোকে খাব নাপাব কালাৰটো ভাল হৈছে কালাৰটো ভাল ধুনীয়া আছে আৰু এই বেঙেনা ফ্ৰাই নেমু জলকীয়া আচাৰ আহিছে জলকীয়া আচাৰ আৰু আহিয়ে আছে ভিতৰৰ পৰা আহি আছে মানে এটা এটাকৈ যিহেতু আমি আৰম্ভ কৰিমেই গতিকে এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ আপোনালোকে চাই থাকোঁ আৰু চাৰিশ যাব নেকি আজি জলকীয়া জলকীয়া ইমান ধুনীয়া টাইমলেছ নেকি টাইমলেছ নহয় ডাইৰেক্ট কেনেকুৱা লাগিছে কোৱা ইমান ধুনীয়া চিকেন বনাইছে বহুত টেষ্টি লাগিছে ৰিয়েলি বহুত ভাল ভাল লাগিছে ৰিয়েলি ভাল লাগিছে আৰু পিছো ভাল বনাইছে ঠেকি ঠেকি পাৰি গৈছোঁ আৰু ইমান ভাল দিয়ক এইফালে ভোকনত পলাছ কোনটো বেছি ভাল লাগিছে ফিছ চিকেন মোৰ ফিজটো মই মানে চিকেনটো এতিয়ালৈকে খোৱা নাই ফিজটো খাইছোঁ খুব বেছি ভাল লাগিছে মানে মই ভাবি আছোঁ যে ফিচে খাই থাকোঁ নেকি আজি পলাছ উঠিবই চাগে ফিছে খাই এই জাষ্ট আমাৰ লাঞ্চ কৰা হ'ল এতিয়া খালোঁ যাম আৰু অলপ পাছত গতিকেলৈ এটা থেংক ইউ দিবই লাগিব যে ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ আমাক বনাই পেলাই খোৱালে গতিকেলৈ থেংক ইউ বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আপুনি বনাই পেলাই খোৱালে আমাক থ্যাংক ইউ সো মাচ ফৰ কামিং সাৰপ্ৰাইজিংলি টু মাই প্লেচ এণ্ড সদায় যদি এনেকৈ সাৰপ্ৰাইজ দি আহি থাকা আই হোপ ফৰ ডেট চিয়'ৰ চিয়'ৰ থেংক ইউ থেংক ইউ থেংক ইউ ছ' মাছ চ' ভিগু এতিয়া যাব আৰু বেছি তুমি যাবলৈ ওলালা উইকেট এটাও গ'ল মোৰ গৈ ভাল পাইছে মানে তাকে, তাকে। তুমিও চোৱা ভালদৰে গৈ চাওঁ চলো। ধুনীয়াকৈ ইণ্ডিয়ান বেটিং ভালকৈ চাব লাগিব চাব লাগিব ভালকৈ মেকানিক শ্বুট ক'তো যাব নালাগে নাই 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 তাত ধুনীয়াকৈ বহি যাম একে ৰেতিৰে মইতো জেনেৰেলি তোমাৰ হটষ্টাৰত চাওঁ মেক্সিমাম হটষ্টাৰত চাওঁ তাৰপিছত বহুত ভাল লাগিলে ধুনীয়াকৈ চিকেন বনালা ৰিয়েলি ভাল ভাল লাগিলে লাগিল মোৰো তোমালোক আহিলা ছাৰপ্ৰাইজিংলি এণ্ড সদায় যদি তেনেকৈ ছাৰপ্ৰাইজ দি আহি থাকা চ' আজি ফাইনেলি মই ঘৰত থাকিলোঁ নহ'লে তুমি ছাৰপ্ৰাইজ হৈ গ'লা মই ছাৰপ্ৰাইজ হৈ গ'লে কথা নাই মই ভাবিছিলোঁ যে ভিগু যদি নাই মই গৈ খেল চাম অপশ্যন আছিলে অপশ্যন আছিলে ভাল লাগিল অ'কে আছামিজ মিক্সাৰলৈ শুভেচ্ছা থাকিল ভৱিষ্যতে আছামিজ মিক্সাৰ হৈ পৰক অসমীয়াৰ চিনেমা মিউজিক ভিডিঅ'ৰ ইতিহাসত এটা খুব চিনাকি নাম তাকে কামনা কৰিছোঁ এণ্ড আই উইছ অল দ্য বেষ্ট টু দ্য টিম আছামিজ মিক্সাৰ এণ্ড যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা মই নকওঁ আজিকালি এতিয়া ছাবস্ক্ৰাইব কৰক এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন দ্যাট ইউ ডোণ্ট মিছ দ্য ছিংগল ভিডিঅ' আৰু ভিডিঅ'বিলাকত লাইকো কৰিব ইয়া অ'কে থেংক ইউ ছ' মাছ চ' বাই লগ পাম দিয়া বাই 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 চলো এদিন পৰ্ক খাব আহিম একদম এনি টাইম অ'কে আজি কপাল বুলি কৈছোঁ এয়া বোলে কপাল এয়া কপাল নহয় এই পলাছে এয়া ভূপাল কপাল নহয় ভূপাল মানে ভিগুদাই বনোৱা মানে চিকেন চিকেন এটা মানে বেলেগ আৰু Barley Platina. ভেৰি গুড